নমস্কাৰ, মই গকুলে সপোন 24 লাইভলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ভাল খবৰ, মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলালৈ জৰুৰী খবৰ। এই মুহূৰ্তত ঋণ পৰিশোধ নকৰা মহিলাক সুখবৰ দিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে। আগষ্ট মাহতেই দ্বিতীয় পৰ্যায়ৰ ঋণী মহিলাক সকাহ দিব চৰকাৰে। শীঘ্ৰে ঋণ পৰিশোধ নকৰা মহিলাক NOC প্ৰদান কৰিব চৰকাৰে। এটা ভাল খবৰ এই মুহূৰ্তত মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে। আগষ্ট মাহতেই দ্বিতীয় পৰ্যায়ৰ ঋণী মহিলাক সকাহ দিব চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্য আগবঢ়াইছে। চৰকাৰে মাইক্ৰ ফাইনেন্স লোনত ক্ষতিগ্ৰস্ত 11 লাখ মহিলাক ইতিমধ্যে বিভিন্ন ধৰণে আৰ্থিক সাহায্য প্ৰদান কৰিছে। আগষ্ট মাহৰ পৰা আমি মাইক্ৰ ফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলকো আমি তেওঁলোকৰ প্ৰাপ্য ধন উভতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম আৰু শেষত গৈ তৃতীয় পৰ্যায়ত যিসকলে লোন ঘূৰাই দিব পৰা নাই তেওঁলোকৰ হৈ বেংকত আমি টকা ঘূৰাই দি নো অবজেকশ্যন চাৰ্টিফিকেট আমি আই মাতৃসকলৰ ঘৰে ঘৰে দিয়াৰ আমি ব্যৱস্থা কৰিম।